ৰাজ্যৰ অৰ্হতা সম্পন্ন টিউটৰৰ হাহাকাৰ। আপোনালোকে ইয়াতে দেখিছে এটা নিউজ প্ৰকাশিত হৈছে টিউটৰক লৈ পেলাই, আৰু ইয়াতে কি কথা লিখা হৈছে আমি অকণমান চাবলৈ চেষ্টা কৰিম। ডেট দেখিছে 23 ফেব্ৰুৱাৰী। ৰাজ্যৰ অৰ্হতা সম্পন্ন শ টিউটৰৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। শিক্ষা বিভাগৰ চৰম গাফিলতিৰ বাবে বহু টিউটৰে অৱসৰ লোৱাৰ উপক্ৰম হৈ পৰিছে। মাহিলী দৰমহা হিচাপ 12,000ৰ পৰা 18,000লৈকে টকা লাভ কৰি কোনোমতে পেটে ভাতে খাই জীৱিকা নিৰ্বাহ কৰা টিউটৰৰ পৰিয়াল এতিয়া হাহাকাৰত ভুগিবলগীয়া হৈছে। উল্লেখযোগ্য যে 2021 চনত অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষকসকলৰ পোষ্ট প্ৰভিন্সিয়েলাইজ কৰাৰ সময়ত সেই সময়ৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে যিসকল শিক্ষকৰ প্ৰয়োজনীয় বৃত্তিগত অৰ্হতা নাই তেওঁলোকক বৰ্তমানে টিউটৰ হিচাপে নিযুক্তি দিয়া হৈছে, আৰু এইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে যেতিয়াই তেওঁলোকৰ প্ৰয়োজনীয় অৰ্হতাসমূহ আহৰণ কৰিব তেতিয়াই তেওঁলোকৰ চাকৰি টিউটৰৰ পৰা শিক্ষকলৈ উন্নতি কৰা হ'ব। সেই অনুসৰি টিউটৰ হিচাপে পোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ একাংশই তেওঁলোকৰ প্ৰয়োজনীয় বৃত্তিগত অৰ্হতা বিভাগীয় নীতি নিয়ম মতে আহৰণ কৰি আজি 1.5-2 বছৰ পাৰ হ'ল। যদিও চৰকাৰী ৰঙা ফিটাৰ মেৰপেচত পৰি আজি দীৰ্ঘদিন ধৰি নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে। এই শিক্ষক শিক্ষয়িত্ৰীসকলৰ চাকৰিৰ ফাইল কেতিয়া চৰকাৰী ৰঙা ফিটাৰ মেৰপেচৰ পৰা মুক্ত হ'ব আৰু কেতিয়া তেওঁলোক টিউটৰৰ পৰা শিক্ষকলৈ উন্নতি হ'ব তাক লৈ টিউটৰসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এই ক্ষেত্ৰত 2023 চনৰ জুন মাহতে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত টিউটৰসকলৰ বৃত্তিগত ডিগ্ৰী আৰু 50% যাৱতীয় তথ্য দাখিল কৰা দিনৰে পৰা এফেক্টেড ঘোষণা কৰাৰ লগতে চলিত মাহৰ ভিতৰত নিযুক্তি প্ৰদান কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ দৃষ্টিগোচৰ কামনা কৰিছে ভুক্তভোগী লোকসকলে।